আমি আসলতে এনেকুৱা এখন পৃথিৱীত জীয়াই আছো য'ত উপদেশ দিয়া মানুহৰ অভাৱ নাই কিন্তু সহায় কৰাৰ নিচিনা মানুহ পাবলৈও নাই মানুহক যিমান ওচৰৰ পৰা চিনি নাপাওক কিয় কাকো মন খুলি সকলো কথা নকব মনত ৰাখিব এই যুগত বিশ্বাসৰ মৰ্যাদা কোনেও দিব নোৱাৰে জীৱনত যদি আপুনি এনেকুৱা কিবা এটা পাবলৈ বিচাৰে যেটো আপুনি আগতে কেতিয়াও পোৱা নাই তেনেহলে আপুনি তাৰ কাৰণে এনেকুৱা কিবা এটা কৰিব লাগিব যেটো আপুনি আগতে কেতিয়াও কৰা নাই আপোন ভালে জগত ভাল এই কথাষাৰ আসলতে আজিকালি কিছু ক্ষেত্ৰত মিছা হিচাপে প্ৰমাণিত হৈছে কিয়নো আপুনি যিমানেই বহুত বেছি ভাল হ'বলৈ বা সৰল হ'বলৈ চেষ্টা কৰিব মানুহে সিমানেই আপোনাক ঠগিবলৈ চেষ্টা কৰিব গতিকে জীৱন বাটত কিছু ক্ষেত্ৰত আপুনি অলপ টানি ধৰিবলৈ চেষ্টা কৰিব জীৱনত ডাঙৰ হওক কিন্তু কাকো সৰু কৰি নহয় জীৱনত হাঁহক কিন্তু কাকো কন্দুৱাই নহয় ধুনীয়াকৈ সজাই যি সকলে মিছা কথা ক'ব জানে তেওঁলোকে সমাজত সকলোৰে প্ৰিয় হয় এই কামবোৰ কৰি কেতিয়াও সময় নষ্ট নকৰিব প্ৰথম কথা হ'ল লোকে কি ভাবে সেইটো ভাবি সময় নষ্ট নকৰিব দ্বিতীয়তে একেটা ভুল বাৰে বাৰে নকৰিব তৃতীয়তে সকলোৰে মাজত দুখ নিবিচাৰিব চতুৰ্থতে তৰ্ক আৰু সমালোচনা নকৰিব এই পাঁচটা কথা সদায় গোপনে ৰাখিব প্ৰথম কথা কেতিয়াও আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ কথা কাকো নকব দ্বিতীয়তে আৰ্থিক অৱস্থাৰ কথা আনক কেতিয়াও নকব তৃতীয়তে আপোনাৰ দুৰ্বলতাৰ কথা আনক নকব চতুৰ্থতে পৰিয়ালৰ গোপন কথা কাকো নকব আৰু পঞ্চমতে কাৰোবাৰ সম্পৰ্কে বেয়াকৈ আনক নকব জীৱনত এবাৰ অকলশৰীয়া হৈ চাওক তেতিয়া বুজিব যে এই পৃথিৱীত কোনো কাৰো নহয় সময়ত প্ৰয়োজনতহে সকলো কাষত আহে কোনোবাই স্বাৰ্থৰ কাৰণে আৰু কোনোবাই আবেগৰ কাৰণে এই পৃথিৱীত সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে সকলোৰে আগত যিজনে ক্ষমা বিচাৰে তেওঁ সকলোতকৈ বেছি সাহসী সকলোৰে আগত যিজনে ক্ষমা কৰিব পাৰে তেওঁ বহুত বেছি শক্তিশালী আৰু সকলোতকৈ আগত যিজনে পাহৰি যাব পাৰে তেওঁ সকলোতকৈ বেছি সুখী জীৱনত এই গুৰুত্বপূৰ্ণ কথাকেইটাক সদায় মনত ৰাখিব যেতিয়া আপুনি অকলে থাকে তেতিয়া নিজৰ চিন্তাক নিয়ন্ত্ৰণ কৰিবলৈ শিকক যেতিয়া আপুনি বন্ধুৰ লগত থাকিব তেতিয়া নিজৰ জিভাক নিয়ন্ত্ৰণ কৰিবলৈ শিকক যেতিয়া আপোনাৰ বহুত বেছি খং উঠিব তেতিয়া উত্তেজনাক নিয়ন্ত্ৰণ কৰিব যেতিয়া আপুনি বহুত মানুহৰ লগত থাকিব তেতিয়া নিজৰ আচৰণক নিয়ন্ত্ৰণ কৰিব যেতিয়া আপুনি বিপদত পৰিব তেতিয়া নিজৰ আবেগক নিয়ন্ত্ৰণ কৰক যেতিয়া আপুনি সফল হ'ব তেতিয়া নিজৰ অহংকাৰক নিয়ন্ত্ৰণত ৰাখক জীৱনৰ প্ৰতিটো মুহূৰ্তত নিজৰ যুদ্ধখন নিজেই যুঁজিব লগা হয় নহলে এই পৃথিৱীত জীয়াই থকাটো অসম্ভৱ হৈ পৰিব আপোনাৰ ভুল কৰাৰ আগতেই নিজকে শুধৰাই লওক কিয়নো কিছুমান ভুল কৰি পেলোৱাৰ পিছত নিজকে আৰু শুধৰাবলৈ সময় নাথাকে অলপ সুখে গোটেই জীৱন আপোনাক হহুৱাব নোৱাৰে কিন্তু অলপমান দুখে মানুহক গোটেই জীৱন কিন্তু কন্দুৱাব পাৰে সেই কাৰণে নিজৰ সুখৰ কাৰণে বেলেগক দুখ কেতিয়াও নিদিব প্ৰেমে আমাৰ জীৱনটোক এটা নতুন ৰূপ দিয়ে বিশ্বাস আৰু ভৰসাই আগুৱাই লৈ যায় আমাক আৰু এই সৰু সৰু মৰম অভিমানবোৰে ভাল পোৱাবোৰ আৰু অধিক মজবুত কৰি তোলে কিন্তু যেতিয়া ইয়াৰ মাজত অৱহেলা আৰু বিশ্বাসঘাতকতা আহি পৰে তেতিয়াই এই সীমাহীন ভাল পোৱাবোৰ নষ্ট হৈ যায় আৰু সম্পৰ্কত ফাট মেলে আপোন মানুহজন হৈ পৰে অচিনাকি তথাপিও যেন সেই মানুহজনৰ প্ৰতি বা মানুহগৰাকীৰ প্ৰতি অন্তৰত কিছু দুৰ্বলতা থাকি যায় কাৰণ বিচ্ছেদ সম্পৰ্কৰহে হয় প্ৰেম ভাল পোৱাৰ নহয় যিদিনাৰ পৰা আপোনাৰ আপোনজনে আপোনাৰ ওপৰত খং অভিমান কৰিবলৈ বাদ দিব সেইদিনাই বুজিব আপুনি যে আপুনি তেওঁক হেৰুৱাই পেলাইছে আদৰ মৃত্যুক নহয় জীৱনক কৰিব লাগে প্ৰেমটো বহুতেই কৰে এই পৃথিৱীত কিন্তু মূল্য প্ৰেমৰ নহয় বিশ্বাসৰহে থাকে সম্পৰ্কৰ গুৰুত্ব বুজিব বিচাৰিলে প্ৰথমে যোগাযোগ বন্ধ কৰক কিছুদিনৰ পিছত বুজিব পাৰিব আপুনি যে তেওঁ প্ৰিয়জন নে প্ৰয়োজন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অভিনয় কৰা হয় সকলোতকৈ ডাঙৰ অভিনয়টো হ'ল সুখী নহলেও সুখী হোৱাৰ অভিনয় কৰা যি আপোনাৰ ভাগ্যত থাকে তেওঁ আপোনাৰ হৃদয়ত স্থান নাপাবও পাৰে আৰু যি আপোনাৰ হৃদয়ত থাকে তেওঁ খুব কমহে আপোনাৰ ভাগ্যত থাকে সুখে মানুহৰ জীৱনৰ অহংকাৰৰ পৰীক্ষা লয় আৰু দুখে মানুহৰ জীৱনৰ ধৈৰ্য পৰীক্ষা লয় মানুহক সুখী কৰিবলৈ বহুত কঠিন যদিহে তেওঁৰ মনুষ্যত্ব নাথাকে বহুত বেছি আশা আৰু বিশ্বাস আপুনি যিজন মানুহৰ ওপৰত কৰিব সেই মানুহজনে আপোনাক এদিন ঠগিব সলনি হৈ যোৱাটো সকলোৱে দেখে কিন্তু সলনি হোৱাৰ পিছৰ কাৰণটো কোনেও নেদেখে দৰকাৰ হলে অকলে থাকক কিন্তু মিছা হাঁহি মিছা আশা মিছা ভাল পোৱা
মিছা বন্ধুত্ব এইবোৰৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক। এজন সুন্দৰ মানুহে আপোনাক কেতিয়াও সুখী কৰিব নোৱাৰে, কিন্তু এটা সুন্দৰ মনে আপোনাক বহুত সুখী কৰি ৰাখিব। সেইকাৰণে সুন্দৰ মানুহক নহয়, সুন্দৰ মনক ভাল পাবলৈ শিকক। 3 ঠাইত লাজ কেতিয়াও নকৰিব। প্ৰথম খাবলৈ বহিলে, দ্বিতীয়তে ডক্টৰৰ ওচৰত গ'লে, আৰু তৃতীয়তে আনৰ পৰা শিকিব গ'লে। চকু আৰু কপালৰ সম্পৰ্ক বৰ অদ্ভুত। চকুৱে যিটো ভাল লাগে কপালত সেইটো লিখা নাথাকে। দূৰত থাকিও ভাল পোৱা যায়, যদিহে ভাল পোৱা মনৰ পৰা হয়। ৰিলেশ্যনশ্বিপ হ'ল তাজমহলৰ নিচিনা। দেখাত সুন্দৰ হ'লেও গঢ়াটো বহুত কঠিন। ইগ' কেৱল সৰু 3টা শব্দ, কিন্তু শক্তি ইমানেই বেছি যে এটা ভাল সম্পৰ্ক ভাঙি দিব পাৰে। কোন আপোনাৰ আগত আছে, কোন আপোনাৰ পিছত আছে জীৱনত সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। গুৰুত্বপূৰ্ণ কথা হ'ল কোন আপোনাৰ লগত আছে আৰু আপুনি কাৰ লগত আছে। মিছা কথা কৈ কাৰোবাক হয়তো এবাৰ সুখী কৰিব পাৰিব, কিন্তু এবাৰ বিশ্বাস ভাঙি গ'লে হাজাৰ সঁচা কথা কৈও কিন্তু তেওঁ বুজাব নোৱাৰিব। প্ৰত্যেকগৰাকী ছোৱালীৰ জীৱনত এনেকুৱা এজন ল'ৰা থকাৰ দৰকাৰ যিজনে বিয়াৰ দিনা ক'ব, আজি যিমান পাৰা কান্দি লোৱা, কাৰণ কাইলৈৰ পৰা তোমাক আৰু কান্দিব নিদিওঁ। জোৰ কৰি কাকো আপোন কৰি ল'ব পৰা নাযায়, হয়তো কিছু সময়হে আপোন সাজি থাকিব পৰা যায়। যিজনে নিজক ভাল পাব নাজানে তেওঁ আনকো ভাল পোৱাৰ যোগ্যতা নাৰাখে। কেতিয়াও নিজৰ জীৱনটোক আনৰ লগত তুলনা নকৰিব, কাৰণ জোন আৰু বেলিৰ মাজত আমি তুলনা নকৰোঁ। যেতিয়া সময় হয় তেতিয়া নিজেই জ্বলি উঠে। কাৰোবাৰ কাৰণে নিজকে কেতিয়াও পৰিৱৰ্তন নকৰিব। যদি কেতিয়াবা তেওঁ আপোনাক এৰি থৈ গুচি যায়, সিদিনা কিন্তু আপুনি নিজকে ক'তো বিচাৰি নাপাব। জীৱনৰ বহুত গুৰুত্বপূৰ্ণ সময়ত কিছুমান মানুহক আপোন কৰিব গৈ আমি দুখক আপোন কৰি লওঁ। কোনোবা হাৰি যায় বিশ্বাসত আৰু কোনোবা হাৰি যায় জীৱনত নিশ্বাসত। যিজনে আজি আপোনাক পাত্তা দিয়া নাই তেওঁ এদিন পাত্তা নিশ্চয় দিব। আপুনি প্ৰতিষ্ঠিত হওক। যিজনে আজি আপোনাক ভাল নাপায় তেওঁ এদিন ভাল পাব। সমাজত আপুনি প্ৰতিফলিত হওক আপোনাৰ সুন্দৰ আদৰ্শৰে। যিজনে আজি আপোনাক দেখিও নেদেখাৰ ভাও জুৰিছে তেওঁ এদিন আপোনাক মাতিব। মাথো আপুনি আপোনাৰ সময়ক সলনি কৰক। এদিন আপুনি এই গুৰুত্ব, আদৰ, সন্মান সকলো পাব। আপুনি নিজকে আগুৱাই লৈ যাওক। নিজকে নিজেই মূল্য দিবলৈ শিকক। জগতে আপোনাক মূল্যায়ন কৰিবলৈ বাধ্য হ'ব। আপোনাৰ বিপদত যিজনে আপোনাক সহায় কৰিছে তেওঁক কেতিয়াও পাহৰি নাযাব, কাৰণ বিপদ কেৱল এবাৰতেই সীমাবদ্ধ নহয়। নিজকে স্মাৰ্ট আৰু আত্মবিশ্বাসী কৰি গঢ়ি তোলক। অন্যৰ হাজাৰ কথাৰ বিপৰীতে এটা কথা কওঁ, কিন্তু সেই কথাটো যেন হাজাৰ কথাতকৈ দামী হয়। জীৱনত যদি কিবা এটা কৰি দেখাব বিচাৰে তেনেহ'লে অকলে কেনেদৰে যুদ্ধ কৰিব লগা হয় তাক শিকি লওক। যদি জীৱনত বাৰে বাৰে আপুনি আঘাত পাই আছে তেনেহ'লে নিজকে দুখী বুলি নাভাবিব। মনত ৰাখিব, যিজোপা গছৰ ফল বেছি মিঠা সেইজোপা গছত বেছি পাথৰ মৰা হয়। পৰিশ্ৰম চিৰিৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে। লিফ্ট যিকোনো সময়ত বন্ধ হ'ব পাৰে, কিন্তু চিৰিয়ে সকলো সময়তে আপোনাক ওপৰলৈ লৈ যাব। জীৱনত সুখী থকাৰ 2টা উপায় আছে। প্ৰথমতে তেওঁক পাহৰি যাওক যাক আপুনি ক্ষমা কৰিবই নোৱাৰে, আৰু দ্বিতীয়তে তেওঁক ক্ষমা কৰি দিয়ক যাক আপুনি পাহৰিবই নোৱাৰে। সকলো ধুমুহা কেৱল আপোনাৰ জীৱন ধ্বংস কৰিবলৈকে নাহে, কিছুমান ধুমুহা আপোনাৰ ৰাস্তা পৰিষ্কাৰ কৰিবলৈও আহে। যদি জীৱনত কাৰোবাক ঠগিছে তেনেহ'লে নাভাবিব যে তেওঁ মূৰ্খ আছিল। মনত ৰাখিব, তেওঁ আপোনাক বিশ্বাস কৰিছিল, কিন্তু আপুনি তেওঁৰ বিশ্বাসৰ যোগ্য নাছিল। সকলোৱে কয় বেছি হাঁহিলে বোলে কপালত দুখ আহে, তেনেহ'লে বেছি কান্দিলে জীৱনত সুখ নাহে কিয়? মানুহ 2টা ক্ষেত্ৰত বহুত অসহায়। দুখক বিক্ৰী কৰিব নোৱাৰে আৰু সুখক কিনিব নোৱাৰে। কি আচৰিত নহয়নে? টকাৰে ভাল পোৱা কিনিব নোৱাৰি, অথচ টকাৰ অভাৱত বহুতো ভাল পোৱা মৰি যায়। মানুহে তেতিয়াই অহংকাৰ কৰিবলৈ আৰম্ভ কৰে যেতিয়া তেওঁ নিজৰ যোগ্যতাতকৈ বেছি কিবা পাই যায়। আপুনি কিমান কষ্টত আছে সেয়া কোনেও চাবলৈ নাহে, কিন্তু এবাৰ প্ৰাণ খুলি হাঁহি চাওক, আপোনাৰ হাঁহিত হিংসা কৰিবলৈ মানুহৰ অভাৱ নহ'ব। ধুনীয়া চেহেৰা এদিন বৃদ্ধ হ'ব, কিন্তু ধুনীয়া মন কেতিয়াও বৃদ্ধ নহয়। সেয়েহে মানুহৰ মন দেখি ভাল পাওক, গাৰ ৰং দেখি নহয়। যিসকলৰ পৰা আপুনি মাথো অৱহেলাই পাই থাকে তেওঁলোকক গুৰুত্ব দিবলৈ বাদ দিয়ক। কেতিয়াবা সকলো জনাৰ পিছতো মনে মনে থাকিব লগা হয়, মানুহজনে কিমান অভিনয় কৰিছে সেয়া চাবলৈ। আপুনি যদি কাৰোবাক পানী আনিবলৈ পঠিয়ায় তেতিয়া চাব, তেওঁ আগতে খাই ল'ব, তাৰ পিছতহে আপোনাৰ বাবে আনিব। জীৱন হয় বন্ধু, ইয়াত সকলোৱে নিজৰ কথা ভাবে।
তাৰ পিছতহে আনৰ কথা ভাবে। যাৰ কাষত আপোনাৰ অভিমানৰ কোনো মূল্য নাই তেওঁৰ কাষত আপোনাৰ অভিমান প্ৰকাশ কৰাটো মূৰ্খামি। বুদ্ধিমান মানুহে কেতিয়াও এই দুটা কাম নকৰে। প্ৰথম কথা, যিসকল অহংকাৰী সেইসকলৰ লগত কথা নাপাতে। দ্বিতীয়তে, যিসকলে তৰ্ক কৰে সেইসকলৰ লগত সম্পৰ্ক নাৰাখে। জীৱনত কেতিয়াও কাৰো ওপৰত বেছি নিৰ্ভৰ নকৰিব, কাৰণ আন্ধাৰত নিজৰ ছাঁটো নাথাকে। জীৱনত জোখতকৈ বেছি সৎ নহ'ব। মনত ৰাখিব, জংঘলত চিধা গছজোপা কিন্তু আগত কটা হয়। সেইদৰে অতি সৎ ব্যক্তিসকলেই সকলোতকৈ আগত বিপদত পৰে। এজনী ছোৱালীৰ বাবে সকলোতকৈ ডাঙৰ স্কুল হ'ল স্বামীৰ ঘৰ, য'ত শিক্ষকৰ অভাৱ নাই আৰু শিক্ষাৰ শেষ নাই। সেই সময়খিনি ইমান কঠিন নহয় যেতিয়া চকুৰ পানী নিগৰে, কিন্তু সেইখিনি সময় বহুত কঠিন যেতিয়া চকুৰ পানী লুকুৱাই হাঁহিব লাগে। জীৱনত সদায় এই দুই ধৰণৰ মানুহৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। প্ৰথমতে, বহুত বেছি ব্যস্ত মানুহ, আৰু দ্বিতীয়তে, আনৰ উপকাৰ কৰিব নোৱাৰা স্বাৰ্থপৰ মানুহ। কাৰণ বহুত বেছি ব্যস্ত মানুহবোৰে তেওঁৰ ইচ্ছামতেহে আপোনাৰ লগত কথা পাতিব। ব্যস্ততা জীৱনত সকলোৰে থাকে, কিন্তু ব্যস্ততাৰ মাজত কাৰোবাক অলপ সময় দিয়াটো মানৱতা। আচলতে কিছুমানে ব্যস্ততাৰ অজুহাত দেখুৱাই আঁতৰি থাকিবলৈ চেষ্টা কৰে। বিপদৰ দিনত যদি ব্যস্ততাৰ অজুহাত দেখুৱাই মানুহে, তেতিয়াহ'লে মানৱীয়তা ক'ত থাকিলনো? আৰু স্বাৰ্থপৰ মানুহবোৰে তেওঁলোকৰ প্ৰয়োজনতহে কথা পাতিব বা আপোনাক বিচাৰিব। তেওঁলোক অকল নিজক লৈ চিন্তিত, বাকী চিন্তা কৰিবলৈ তেওঁলোকৰ ওচৰত আচলতে সময় নাথাকে, আৰু বেলেগক সহায় কৰিবলৈও তেওঁলোক ইচ্ছুক নহয়। তেনে লোকৰ পৰা আঁতৰি চলাটোৱে আচলতে ভাল কথা।